এই অৱস্থা গাইছ এই আহি কিনে এই অৱস্থা হ'ব লগা হবে তোর ফাংখাৰ অৱস্থা কাহিল একদম চাব পাৰে তাক মই কি ধৰি নিব লগা হৈছি ওচৰত পিছ আহি পালো আৰু এই তাতে অৱস্থা চাওক ফাংখাই কিনে এনে অৱস্থা কা মানুহ এই ফাংখ অৱস্থা কেলি ফাংখা নৰি কি পুৰণা ভ্লগত আপোনাক সকলোকে স্বাগতম জনাইছো মানে আজি হৈছে 26 ফেব্ৰুৱাৰী মানে আজি হৈছে শিৱৰাত্ৰি আৰু শিৱৰাত্ৰি মানে হ'ল আমি মানে আজি ইমান এতিয়া দিনত বাৰু শিৱৰাত্ৰি বেছি কাম নাথাকে ৰাতিহে মানে হয় ধৰক পূজা ৰাতিয়ে হয় শিৱৰাত্ৰি চ' এতিয়া মই বাৰু গুণৰ ছোৱালীখিনি ওলাই যাম গুণৰ সিহঁতে কিবা কৰি আছে বা সিহঁতে কি কৰি আছে শিৱৰাত্ৰি কিবা কৰি আছে নে নাই গোটেইখিনি সুধি আহোঁ চ' বলক যাওঁ গুণৰ ছোৱালীখিনি চ' গাইজ মানে কথাটো হ'ল আহিলোঁ ফুৰিব কিন্তু মানে কি বা হ'ব এতিয়া কথাটো হ'ল গুণৰ বাহিৰে মানে কোনো নাই নীলাভ এই গুণজনৰ লগত এই বতৰত ডিষ্ট্ৰিক্ট আহিছে তাও গৈছে বনগাঁও মানে আমাৰ এই চুপাৰটোত মানে আমাৰ গাঁওখনত বনগাঁওখনত মানে নাই বতৰ গাছে না আন অৱস্থা আহিছে চিনা এতিয়া কি কৰোঁ আৰু উপায় নাই মানে আহি এতিয়া ৰখিছোঁ তথাপিও নীলাভ এতিয়ালৈকে আহি পোৱাই নাই কি কৰোঁ কি নকৰোঁ ভাবিব নাই অলপ আৰু ৰখোঁ যদি নাহি আৰু গুচি যাম আৰু ইমান আৰু ৰখি থাকিব নোৱাৰি আহোঁতৰ বাৰ আনিব তাকো বতৰ আনিব ইমান টাইম লাগে না এবাৰ মানে এতিয়া কাটি কিনে লৈ ল'লোঁ হেৰি বাৰাই আৰু এবাৰ গুণিতেও লৈছে ময়ো লৈছোঁ হৈ গৈছে আৰু এবাৰ নীলাভ ওলাই যে আহিছা তই মানে বহুত ডাঙৰ কথা হেল্ল' গাইছ ফাইনেলি দুপৰীয়া হ'ল আৰু এতিয়া প্ৰায় 3:30 বাজি আছে ত' আমাৰ মই ভাত চাত খাই মানে গা চা ধুই উঠিলোঁ আৰু এতিয়া ত' এতিয়া আমাৰ মানে য'ত আমি ফুটবল খেলিছিলোঁ মানে ফুটবল ছিজনত তাতে ফুটবল সেই ফিল্ডতে এতিয়া ক্ৰিকেট হ'ব যিহেতু ক্ৰিকেটৰ ছিজন চলি আছে মানে এখন ফিল্ডত দুখন খেলা হয় আমাৰ ছিজন ত' তাতে আমি ক্ৰিকেট খেলামগৈ এতিয়া ত' লগৰ গোটেইকেইটা আহিছে গুণজিত আৰু অমিত চুমিত গোটাই আহিছে ত' ময়ো যাই লওঁ কি হয় আজি গোটেইখিনি দেখুৱাইছোঁ ফাইনেলি পিছখন ফিল্ড খেলা আহি গ'লেও চলিমান গোটা আহিছে ধৰক গোটেই মান চলি আহিছে এইবাৰ বুঢ়াটো এটা বাঢ়ি আছে এইবাগে আৰু গোটেইখিনি আহিছে এইবাগে কাজিয়া কি পাব কয় খেলা ৰ'ব মানে অপেনাৰ গৈছে আৰু মই ৰানাৰ যাম ফাইনেলি আমাৰ খেলা চেলা চব শেষ হৈছে খালী হৈ গৈছে আমি হাঁহিছোঁ গাইছ এইকেইটা যে হৈছে আমি হাঁহিছোঁ খেলাখন কি কৰিব ক্ষতি কৰিছে হাঁহিছোঁ খেলা আৰু গাইছ ফাইনেলি হ'ল ৰাতি আৰু মানে সেই এতিয়া কথাটো যিভাগে গুণধৰ পূজাও শেষ হ'ব পাৰিছে মানে পুৰোহিত বোলে আৰু বেলেগ যাব মানে 1 ৰাতি 2 জেগাত মানে পইচা ইনকাম কৰিব ত' এতিয়া এইফালে গুণজিত আৰু নীলাভে আহি আছে আৰু বকি আছে ফোনত না ভাং চাং টাইম লাগে গাইছ কি বা হৈছে মানে এতিয়া ৰাস্তাত আহি আছোঁ দেখা নাই এইটো ভাগে চাই লওঁ ৰ'ব কয় বা আছে ভাং চাং যে কমাই প্ৰত্যেকবোৰ খাই কিনে জাগাটো আমিয়ে ভাম মানে বিচাৰি আহি পালোঁ আৰু এই তাতে অৱস্থা চাওক ভাং খাই কিনে এনে অৱস্থা কা মানুহ এই ভাংখ অৱস্থা কেলি ভাং খাব নৰি আৰু এইভাগে অমিত কয় গ'ল অমিত আছে এইটো আৰু মই আছোঁ এইটো বহি আছে আৰু এটা আমাৰ চলি পিছে আমাৰ ঘৰত ৰং দিছে মানে দৰ্জাত হাতত লাগিছে কথা নাই এই দুটাক দেখছি না এই অৱস্থা এহেঁতৰ ভাং খাই কিনে এহেঁতৰ ভাং খাই অৱস্থা কাহিল একদম চাব পাৰে তাক মই কি ধৰি নিব লগা হৈছি ওচৰত পিছভাগে এটাতো আহিয়ে আছে কেমেৰাত কেপচাৰ হোৱা নাই তাৰ পিছভাগে এটা পাগলা মুতি যদি আহিয়ে আছে কি ভাং খাব লগা হৈছি ভাংখৰ পৰিণতি খা ভাং কমকে খা আৰু বেগ এটা হৈছে জিনটো বোলে তো বোলে জিনটো আছে জ্বালা আহিছি এই মন্দিৰক আহিছোঁ দেখছি না মন্দিৰত এইকেইটাৰ এটাই খাই কিনে মোৰ বাহিৰে ই ভাল আমি দিওঁ ভাল আৰু এইটো দৰ্জাটো পিন্ধি সি ভাল বাকী এইটো আৰু এইটো এই দুটা মানে গাইছ
ইমান মানে টং হৈছে তাৰমানে ভাং খাই কিনে আমি জাগাৰ পৰা মানে আহি গৈছোঁ এটা বেলেগ জাগা ইভাগে আগত গোটাই খালে খাল ইভাগে গোটাই বেগ গোটাই চলি ভাল আছে দেখছি চবেই ফোন কৰিছে তো আহিছে মানে আমাৰ জাগাটো বদলাইছে আপোনালোকে বহুতে বহি গৈ ব্যৱসায় খায় মই নাখাওঁ বাৰু মই খাম বুলি ক'লে মই নাখাওঁ মই বহুত ভাল জাগা এতিয়া অৱস্থা দিছোঁ এই অৱস্থা গাইছ এই আহি কিনে এই অৱস্থা হ'ব লগা হবে চাও অমিত চাও এনাই অৱস্থা দে চ' হেল্ল' গাইজ ফাইনেলি গুণৰ থৈ আহিলোঁ মানে এতিয়া অমিতে ফোন কৰিছে ভাত খাব হৈছে সিহঁতে ভোক খাব হৈছে ত' ভোকটো খাই ল'ম ভোক মানে ভাত খাই ল'ম হ'ব সেই অমিত মই যাই আছোঁ যাই লওঁ হেল্ল' গাইজ ফাইনেলি আহি পেলাই ঘৰত পালোঁ আৰু এতিয়া ভিডিঅ'টো ৰাখোঁ মানে ভোক চোক খাই আপোনালোক দেখাবাত নহ'লে যিহেতু বেছিকৈ ভোক লাগিছিল মানে ভোকটো খাই কিনে ডাইৰেক্ট ঘৰ আহি পালোঁ আৰু আপোনালোক কেনে পালে ভিডিঅ'টো কমেণ্টত জনাব প্লিজ গাইজ বেয়া পালেও জনাব যদি বেয়া একদম বেয়া পাইছে ভিডিঅ'টো তথাপিও কমেণ্টত জনাব যদি ভাল পাইছে কমেণ্টত জনাব আৰু যোনে যদি ভাল পাইছে কমেণ্টত জনাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক যদি নতুনকৈ আহিছে ভিডিঅ'টো লাইক কৰিব আৰু ছাবস্ক্ৰাইবৰ বেল একাউণ্ট এটা আহে সেইটো টিপি থৈ দিব টিপিটো নাই তথাপিও টিপিব আৰু টাটা বাই বাই চিউ লগ পাম নতুন ভিডিঅ'তে থেংকছ ফৰ ৱাটছিং